friends, Sobala Seba CBSE Corner স্বাগতম জনাইছো. Welcome back to another session of Seba CBSE Corner. NEET 2018 friends কেদিনমান আগতে আমাৰ পাৰ হৈ গৈছে. So তাৰ আমি some basic concept of chemistry তাৰে আমি দুটামান question চাবলৈ লৈছো ইয়াতে. So চাম প্ৰথম questionটো কি আছে? In which case is the number of molecule of water maximum? So A, B, C, D. There is a very easy type of question, not a tough one. But eta tumar etu question eta tumar problem ase. A junto option odi etu option bhalke sabo lagibo. Baki junla B, C, D. Those three options are very easy and anyone can done. But question junto option A hoy etu olopman sabo logia. So mane ki hoise je tomar kontut number of molecule কি হ'ব maximum হ'ব এটো তোমাৰ কি হ'ব ওলাব লাগে so মিছা so option A হ'ল এটা চাও that is nothing but 18 ml of water 18 ml of water 18 ইয়াতে লিখি লৈছো মই 18 ml of water H2 okay so 18 ml of water পৰা আমি কি কৰিব লাগিব জানে ডাইৰেক্টলি মললৈ কনভাৰ্ট কৰিব লাগিব মলৰ পিছত তুমি মলিকুল ইজিলি নিব পাৰিবা মলৰ লগত যদি আমি Avogadro's number মাল্টিপ্লাই কৰি দিম so that will turn to molecule so এতিয়া 18 ml of water কিমান মল আছে তোমাক কি কৰিব লাগিব ফাৰ্স্ট অফ অল ক্যালকুলেট কৰিব লাগিব আমি জানো এটো কৈছি ইয়াৰ কাৰণে কি কৰিব লাগিব বিকজ ইয়াতে তোমাৰ 18 ml of water কৈছে বাট standard condition দিয়া নাই যে STP দিয়া নাই যে standard temperature and pressure so আমি কি কৰিব লাগিব water আমাৰ density কি হয় density of water মই ইয়াতে লিখিছো T of H2O is equal to 1 gram per ml so ইয়াৰ simple meaning হল 1 ml তোমাৰ কিমান গ্রাম থাকে 1 per ml তোমাৰ 1 gram তোমাৰ কি হয় water হয় so per ml যদি 1 gram water আছে so এটা আমি কি কো আমাৰ কিমান ml দি আছে 18 ml দি আছে so 18 ml আমাৰ কিমান গ্রাম থাকিব 18 গ্রাম থাকিব of course ঠিক আছে so ইয়াৰ density পা তুমি first of all তুমি কি উলাইলা গ্রামলৈ কনভার্ট কৰিলা because it's not given তোমার ইয়াতে দিয়া নাই যে তোমাৰ এটো স্ট্যান্ডার্ড কন্ডিশনত আছে যদি স্ট্যান্ডার্ড কন্ডিশনত থাকিলে হয় তেতিয়ালে আমি কি হলে কনভার্ট কৰিলে এটো 1 mole of water is equal to 22.4 liter যোনটো আমাৰ তোমাৰ ফৰ্মুলা আছে মল কনসেপ্টৰ সো তালে আমি তোমাৰ ৰিলেট কৰিলে বাট ইয়াতে আমি হেতু কৰিব নোৱাৰো সেইকাৰণে আমি ডেন্সিটি লগত ৰিলেট কৰিব লাগিব 18 ml of water is equal to 18 গ্রাম ঠিক আছে সো আমি কিমান পাই গলো 18 ml কিমান গ্রাম হয় এটা আমি পাই গলো এতিয়া আমি কি কৰিব পাৰো আৰামসে কিমান নিব পাৰো moles of কি কৰিব পাৰো water so moles of water is equal to given mole that is nothing but 18 gram divided by tar ki molecular weight that is nothing but this is 18 so kiman mole pala tumi 1 mole pala so molecule of water kiman hobo molecules of kiman hobo H2O হেতু যদি তুমি উলা তেতিয়ালে কি হবে 1 into Avogadro's number so মই হেনেকে ৰাখি দিছো ঠিক আছে এটা বাকি তিনটা অপচন বহুত ইজি হয় সো আমি নেক্সট পেজত চাইছো বাকি তিনটা অপচন সেকেন্ড অপশন to so এটা B option to যদি চাও তাতে তোমাৰ আছে কি 0.18 গ্রাম of তোমাৰ কি হয় water দি আছে সো আমি directly mole of H2O is equal to কিমান given তোমাৰ গ্রাম কিমান দি আছে 0.18 divided by molecular weight is 18 so কিমান হবে এটো যদি কৰা 0.01 আৰু যদি তুমি ইয়াৰ পৰা কি লোৱা molecule of H2O লোৱা that is H2O molecule so এটো কিমান হ'ব 0.01 into Na ঠিক আছে that is B so আমাৰ কম্পাৰিজন কৰিবলৈ C লোৱা so similarly তোমাৰ C দি আছে 0.00224 ইমান লিটাৰ অফ তোমাৰ কি water given দি আছে so আমি যদি হয় লিটাৰ লগত কানেক্ট কৰি ৰিলেট কৰিব লাগে so moles of water কেনেকৈ লিখো given liter দি আছে 0.00224 divided by 22.4 যোনটো স্ট্যান্ডার্ড স্টেপ STP এটা আমাৰ ভলিউমটো হয় that is সেটো যদি তুমি কৰা তেতিয়াহলে পাবা ডিভাইড কৰিলে of course তোমালোকে ফার্স্ট হ'ব লাগিব then 0.0001 ইমান H2O ইমান মল
okay so now etia H2O molecule yate ulai din H2O molecule that is nothing but molecule is equal to 0.0001 into Na ঠিক আছে and D option to যদি তুমি সোয়া আমাৰ সব অপশন সোয়া হৈ গল এতিয়া আমি D option to চাইছো D option to ইয়াতে দিছো মই D option to আছে D option to direct দি আছে 10 to the power -3 mole so that's the easy mole of দিয়া আছে H2O is equal to 10 to the power -3 ঠিক আছে এতিয়া আমি যদি ইয়াত লৈ যাও molecule লৈ যাও molecule of H2O কিমান হ'ব 10 to the power -3 into Avogadro's number so now আমি এটা পালো A2 আৰু এটা পালো আমি molecule A2 so ইয়াতে n ৰ লগত 0.001 multiply হৈ আছে ইয়াতে 10 to the power -3 that means again 0.001 ঠিক আছে ইয়াতে যেনিবা তিনটা decimal আছিল ইয়াতে চাৰিটা আছে ইয়াতে decimal place তিনটা আহিব আগত so comparatively এটা সৰু হয় আৰু যদি প্ৰথম দুটা যদি চোৱা that is nothing but first one তোমাৰ এইটো প্ৰথমটো কিন্তু প্ৰথমটো কিমান পাইছে 1 into n that means somewhat এইটোৱে ডাঙৰ হৈ আছে ঠিক আছে 1 হৈ আছে বাকি কেইটাত চোৱা n টো সবতে আছে 1 আছে ইয়াতে আৰু এটা আছে that is ইয়াতে 0.01 ইয়াতে আছে 0.001 হ'ব আৰু ইয়াতে যদি চোৱা 0.00 of course কি হ'ব option A যোনটো হয় this is nothing but ডাঙৰ হ'ব so ইয়াতে তোমাৰ মেইন ওভাৰ আকৌ মই কৈ দিছো যদি এইটো কন্ডিশনত তোমাৰ 18 ml দি আছে তুমি জাস্ট কোনবাই ক'ব পাৰিলে হয় যে 18 ml ক মই এনেকেতো কৰিব পাৰিলো 18 into 10 to the power -3 that's then মই লিটাৰলৈ কনভাৰ্ট কৰিলো divided by 22.4 yes this is correct কৰিলে হ'ল but যদি ক'লে হয় this is an standard STP যদি STP ত ক'লে হয় কোৱা নাই তেতিয়ালে তোমাক কি কৰিব লাগিব that is density লগত ৰিলেট কৰিব density পৰা তুমি এইটোতো জানিব লাগিব water density ইমান হয় তাৰ পৰা তুমি কি কৰিবা 18 ml ত কিমান গ্ৰাম you have to identify then you have to calculate the molecules how many molecules are present in water so this way you have to done this so আমি next video আমি আৰু এটা question চাইছো so thank you for watching the videos and if you like our videos please don't miss to share so বন্ধুসকল অসমীয়া মাধ্যমৰ যোন ষ্টুডেন্ট আছে সবলে share কৰি দিবা ভিডিওটো so আমি next ভিডিওটো চাইছো